নমস্কাৰ বন্ধুসকল এতিয়া ৰাতি 1:28 হৈছে আৰু এতিয়া মই ভিডিঅ' বনাবলৈ লৈছোঁ কাৰণ মই দিনত অকণমানো টাইম নাপাওঁ আৰু বন্ধুবিলাকে কয় যে চেনেলটো বনোৱাৰ পিছত মই ভিডিঅ'ই দিয়া নাই তো আজি মই আপোনালোকক শিকাবলৈ লৈছোঁ যে মোবাইলটো কেনেকৈ হেং নোহোৱাকৈ আপুনি চলাব পাৰিব আপোনাৰ মোবাইলটো কেতিয়াও হেং নহ'ব আপুনি জাষ্ট তিনিটা কাম কৰিব লাগিব মোবাইলটোত আৰু লগতে যিবিলাক আপোনালোকৰ অদৰকাৰী এপ্লিকেশ্যন আছে সেইবিলাক আপুনি ডিলিট কৰি দিব লাগিব আৰু কোনো ক্লিনাৰ বা মোবাইলটো মানে চাফা কৰা বহুত ধৰণৰ এপ্লিকেশ্যন আছে বা মেমৰিবিলাক মানে ছাৰ্ভ কৰাৰ যিবিলাক এপ আছে সেইবিলাক আপোনালোকে ইউজ নকৰিব কাৰণ সেইবিলাকে আপোনাৰ মোবাইলটো বেছি শ্ল' কৰিব সেইবিলাকে কোনো ধৰণৰ আপোনাৰ মোবাইলটো ক্লিন নকৰে আপোনাৰ মেমৰি কোনো ধৰণৰ ফ্ৰী স্পেচ উলিয়াব নোৱাৰে তো আপোনালোকে সেইবিলাকত বিলিভ নকৰিব অনলি এই তিনিটা কাম কৰিব তাৰপাছত অদৰকাৰী এপ্লিকেশ্যনবিলাক আপুনি ডিলিট কৰিব আৰু যিবিলাক ফাইল আপোনাৰ দৰকাৰী নহয় সেই ফাইলবিলাক আপুনি ডিলিট কৰি থাকিব মাজে মাজে তাৰ বাহিৰে আপুনি একোৱেই কৰিব নালাগে তো বলক ভিডিঅ'টো চাই লওঁ আৰু মই কেনেকৈ কৰোঁ ঠিক তেনেদৰে আপোনালোকে নিজৰ ফোনটোত কৰক আৰু আপোনাৰ ফোনটো ফাষ্ট হৈছে নে নাই মোক কমেণ্ট বক্সত জনাব যদি আপোনাৰ ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো বলক ষ্টাৰ্ট কৰোঁ পোনপ্ৰথমে আপুনি ছেটিঙত যাব ছেটিঙত গৈ আপুনি এবাউট ফোন পাব ইয়াতে এইটো এবাউট ফোনৰ অপশ্যন আছে এবাউট ফোন অপশ্যনটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ মোৰ যেহেতু স্যামসাং মোবাইল হয় আপোনালোকৰ বেলেগ হ'ব পাৰে সেই হিচাপে আপোনালোকৰ বেলেগ ধৰণৰ লিখা থাকিব পাৰে সফটৱেৰ ইনফৰমেশ্যন আছে এইটো এই সফটৱেৰ ইনফৰমেশ্যন যিটো আছে ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ওলাব যে বিল্ড নাম্বাৰ এইটো বিল্ড নাম্বাৰ আছে ইয়াতে আপুনি 7 টাইমছ মানে 7 বাৰ একেলেঠাৰিয়ে ক্লিক কৰিব 1 2 3 4 5 6 7 সো মোৰ ডেভেলপাৰ অপশ্যন বুলি এটা অপশ্যন অন হৈ গ'ল আপোনাক মই এইটো দেখাইছোঁ বেক কৰিব আকৌ এবাৰ বেক কৰিব এইটো তলত চাওক এইটো মোৰ ডেভেলপাৰ অপশ্যন অন হৈ গ'ল মই এইটো অলৰেডি কৰা আছে তথাপি আপোনালোকক কৈ দেখুৱাইছোঁ ডেভেলপাৰ অপশ্যনটো আপুনি অন কৰক এতিয়া অন কৰি আপুনি তলৰ ফালে গৈ থাকক তলৰ ফালে গ'লে আপুনি ইয়াতে তিনিটা অপশ্যন দেখিবলৈ পাব ট্ৰানজিশ্যন এনিমেশ্যন স্কেল এইটো দেখিছে আপুনি উইণ্ড' এনিমেশ্যন স্কেল আৰু এনিমেটৰ ডিউৰেশ্যন স্কেল এই তিনিটা আছে এই তিনিটা আপোনাৰ যদি এইটো এতিয়া অফ কৰি থোৱা আছে মোৰ কাৰণ মই আগতে কৰি থৈছোঁ আপুনি যদি এইটো টুত দিয়ে ইয়াতে টুত ক্লিক কৰিলে আপোনাৰ মোবাইলটো শ্ল' হৈ যাব ওৱানত ক্লিক কৰিলে আপোনাৰ মোবাইলটো অলপ শ্ল' হ'ব আৰু আপুনি যদি অফ কৰি দিয়ে এইটো বহুত ফাষ্ট চলিব আপোনাৰ তো তেনেকৈ আপুনি এই তিনিওটা অপশ্যন এইটো এই তিনিওটা অপশ্যন আপুনি অফ কৰি দিব অফ কৰাৰ পিছত আপুনি কি কৰিব মোবাইলটো বেক কৰিব মই যেনেকৈ কৈছোঁ ঠিক তেনেদৰে কৰিব এনেকৈ বেক কৰি আপুনি গোটেইকেইটা এপ্লিকেশ্যন এবাৰ অন কৰিব যিটো নেকি আপোনাৰ দৰকাৰী যেনেকৈ এইটো কলটো আপুনি অন কৰিলে তাৰপিছত বেক কৰিব তাৰপিছত মেছেজটো অন কৰিলে তাৰপিছত মেছেজটো বেক কৰিব তাৰপিছত ইউটিউব অন কৰিলে ইউটিউব অন কৰি আপুনি আকৌ বেক কৰিব ঠিক তেনেকৈ আপুনি গোটেইকেইটা অন কৰিব আৰু বেক কৰিব তাৰপিছত ছেকেণ্ড টাইম যেতিয়া আপুনি খুলিব ছেকেণ্ড টাইম আপোনাৰ পটককৈ যাব দেখিছে নহয় পটককৈ খুলিছে বা কলিংটো পটককৈ খুলিছে এয়া তেনেকৈ পটককৈ খুলি যাব আপুনি জাষ্ট মই যেনেকৈ কৈছোঁ তেনেকৈ কৰি চাওক আৰু এই ডেভেলপাৰ অপশ্যনটো অন কৰি বিল্ড নাম্বাৰত গৈ এইটো কৰক আপোনাৰ মোবাইল কেতিয়াও হেং নহয় আপোনাৰ আগৰ নিচিনা যিমান প্ৰব্লেম আছিলে শ্ল' মাৰিছিলে এইবিলাক একো নহয় আপুনি জাষ্ট ধুনীয়াকৈ একদম ছুপাৰ ষ্টাইল ছুপাৰ ফাষ্ট মোবাইল চলাই থাকক যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপুনি বিচাৰে কেনেকুৱা এপ্লিকেশ্যন আপুনি বিচাৰে আপুনি মোক কমেণ্ট বক্সত জনাব চ' আজিলৈ এৰিছোঁ গুড নাইট